हेलो गाइस আজি মই তোমালোকক কম তোমালোকে ইনভেস্ট কেনেকৈ কৰিবা মানে তোমালোকে গ্ৰো এপত যিকোনো এটা শেয়াৰ বা ষ্টক কেনেকৈ বাই কৰিবা কেনেকৈ সেল কৰিবা এই ভিডিওটো তোমালোকক মই কেনেকৈ শেয়াৰ এটা বাই কৰিব লাগে তাৰে বিষয়ে কম তোমালোকৰ কাৰণে গ্ৰো এপটো একদম বেষ্ট হ'ব কাৰণ এইটো একদম সিম্পল হয় আৰু সিকিউৰ আছে তোমালোকে মোৰ ডেসক্ৰিপচনত গ্ৰো এপ্লিকেশনৰ লিংকটো পাই যাবা তাৰ পৰা ডাউনলোড কৰি লবা ডাউনলোড কৰাৰ পাছত তোমালোকে সাইন আপ আৰু কেৱাইসি টো কৰি লবা তোমালোকে স্ক্ৰিনত চাই আছা এইকেটা মোৰ হোল্ডিং হয় মানে এইকেটা শেয়াৰ মোৰ ইতিয়ালৈকে কিনা আছে পোৰ্টফলিওত তোমালোকে ইয়াতে শেয়াৰ বা ষ্টক কিনিবলৈ তোমালোকে পইচাটো প্ৰথমে এড কৰি লবা তোমালোকে যিমান টকা ইনভেস্ট কৰিম বুলি ভাবি আছা যিমান টকাৰ ষ্টক কিনিম বুলি ভাবি আছা ইমান টকা ইয়াতে এড কৰি দিবা মিনিমাম তোমালোকে 100 টকা এড কৰিব লাগিব পইচা এড কৰাটো তোমালোকে সকলোৱে জানাই তথাপিও মই স্ক্ৰিনত স্টেপ বাই স্টেপ দেখাই গৈ আছো তোমালোকে যিমান টকা ডিপোজিট কৰা তিমান টকাটো লিখি পালে তোমালোকে গুগল পে ফোন পে পেটিএম যিয়ে আছে তাৰ পৰা পইচাটো ডিপোজিট কৰি ল'ব পাৰা তোমালোকক মই পুৰা স্টেপ বাই স্টেপ বুজাই গৈ আছো যাতে তোমালোকৰ একো ভুল নহয় হৈ গ'ল গোটেইখিনি কাম পইচা এড কৰাও হৈ গ'ল এতিয়া কথা হ'ল তোমালোকে কি ষ্টক কিনিবা তোমালোকে যদি ভাবি আছা যে এই ষ্টকটো মই কিনিম বা এই শেয়াৰটো কিনিম তেনেহলে তোমালোকে সাৰ্চত যাব পাৰা মানে তোমালোকে যোনটো ষ্টক কিনিব বিচাৰা হেতু সাৰ্চ কৰিব পাৰা বা তোমালোকে স্ক্ৰিনত দেখাই থকা কিবা যিকোনো ধৰণৰ ষ্টক কিনিব পাৰা তোমালোকে জিটি শেয়াৰ নিকিনিবা তোমালোকে অলপ ৰিসাৰ্চ কৰিবা ইউটিউবত চাবা কোনটো কেনেকুৱা টাইপৰ শেয়াৰ কিনিব লাগে মই তোমালোকক এক্সাম্পলৰ কাৰণে এটা শেয়াৰ কিনি দেখাই আছো তোমালোকে ওপৰত সাৰ্চ কৰিব পাৰা তোমালোকে যোনটো ষ্টক কিনিবা এনেকৈ শেয়াৰটো ওলোৱাৰ পিছত তোমালোকৰ তলত দুটা অপচন থাকিব বাই আৰু সেল তোমালোকে বাইট ক্লিক কৰিবা বাইট ক্লিক কৰাৰ পাছত তোমালোকে ডেলিভাৰীত ৰাখিবা তোমালোকে কিমানটা কোৱান্টিটি কিনিবা হেতু তোমালোকে ওপৰত লিখিব লাগিব মই 4টা কোৱান্টিটি কিনিম হেকানে 4 কৰি পালে মই ডান কৰি দিলো মানে মোৰ ষ্টকটো বাই হৈ গ'ল তোমালোকৰ তোমাৰ বাই ষ্টকটো তোমালোকে পোৰ্টফলিওত চাব পাৰা একদম সিম্পল হয় সকলোৱে পাৰিব মোৰ ভিডিওটো চাই যদি তোমালোকৰ কোনোবা শেয়াৰ মাৰ্কেটৰ বিষয়ে ভালকৈ গম পোৱা নাই বা ষ্টক কিনিব পাৰা নাই তে এই ভিডিওটো তোমালোকে শেয়াৰ কৰি দিবা